আনৰ দৃষ্টিত তুমি কেনেকুৱা সেইটো নাভাবিবা, তুমি নিজে কেনেকুৱা সেইটোহে মন কৰিবা। পৃথিৱীখনক সুন্দৰ মানুহৰ নহয়, সুন্দৰ মনৰহে প্ৰয়োজন। লক্ষ্যৰ দূৰত্ব যিমানেই নহওক কিয়, যাত্ৰাৰ আৰম্ভ এখোজ দুখোজকৈয়ে হয়। যদি জীৱনৰ বাটত আগবাঢ়োতে ভাগৰ লাগে, তেন্তে লাহেকৈ আগবাঢ়ক, কিন্তু ৰৈ নিদিব। জীৱনটোনো কি, খাওঁতে শুওঁতে নাচোঁতে গাওঁতেই মানুহ মৰি যায়। গতিকে জীৱনত কাজিয়া কৰি কি লাভ, জীয়াই থকা দিনকেইটা সকলোৰে লগত মিলি থকাই ভাল। পৃথিৱীখন কি আচৰিত, দুখীয়াই খোজ কাঢ়ে খাদ্য যোগাৰ কৰিবৰ বাবে, আৰু ধনীয়ে খোজ কাঢ়ে খাদ্য হজম কৰিবৰ বাবে।